মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ক্লাছ 8ৰ পাৰ্ট নং 4 বসতি, গ্ৰাম্য জীৱন আৰু নগৰীয় জীৱন ইয়াৰ আগৰ ভিডিঅ'ত মই 1 আৰু 2 নম্বৰ কুৱেশ্যন এনসাৰ দিছোঁ। আজি মই দিবলৈ ওলাইছোঁ তোমালোকক 3 নম্বৰ চমুকৈ উত্তৰ দিয়া। তো মই দি আছোঁ ছাত্ৰ ছাত্ৰীসকল। এতিয়া মই তোমালোকক দিম 3 নম্বৰ কুৱেশ্যন, চমুকৈ উত্তৰ লিখা। ক নম্বৰ আছে গ্ৰাম্য অঞ্চলৰ বৃত্তি। তোমালোকে লিখিবা গ্ৰাম্য অঞ্চলত জনসাধাৰণৰ জীৱন নিৰ্বাহৰ প্ৰধান বৃত্তি হৈছে প্ৰাথমিক বৃত্তি। গ্ৰাম্য অঞ্চলৰ লোকে খেতি বাতিৰ লগতে মাছ ধৰা, মাটিৰ বাচন তৈয়াৰ কৰা, জীৱ জন্তু পোহা, সৰু সুৰা ব্যৱসায় কৰা, চাকৰি আদিক জীৱন নিৰ্বাহৰ বৃত্তি হিচাপে গ্ৰহণ কৰে। গাঁৱৰ জনসাধাৰণে সচৰাচৰ ধান, মৰাপাট, সৰিয়হৰ তেল, মাহৰ লগতে বিভিন্ন শাক পাচলিৰ খেতি কৰে। খ নম্বৰ আছে নগৰীয়া বসতিৰ সা সুবিধা। নগৰীয়া বসতিত শিক্ষা, চিকিৎসা আদিৰ সা সুবিধা বেছি। নগৰত যাতায়াত ব্যৱস্থা উন্নত। নগৰ অঞ্চলত শিক্ষা অনুষ্ঠান, উদ্যোগ, কল কাৰখানা, চৰকাৰী বেচৰকাৰী কাৰ্যালয় আদি থকা বাবে নিয়োগৰ সা সুবিধা অধিক। নগৰত থকা পৌৰ নিগম, নগৰপালিকা আদিয়ে নগৰীয়া বসতি, যাতায়াত, পৰিবহণ আদি পৰিচালিত কৰে। নগৰীয়া বসতিত আমোদ প্ৰমোদৰ সুবিধা অধিক। এতিয়া গ নম্বৰ নগৰৰ বসতি ঘন হোৱাৰ কাৰণ। গ্ৰাম্য বসতিৰ তুলনাত নগৰৰ বসতি ঘন হয়। ইয়াৰ মূল কাৰণ হৈছে নগৰত শিক্ষা, চিকিৎসা আদি বেছি হোৱাৰ লগতে যাতায়াত ব্যৱস্থা সুচল। নগৰত অধিকাংশ লোকে উদ্যোগ, বাণিজ্য আৰু সেৱামূলক কাৰ্যৰ সৈতে জড়িত হৈ জীৱন নিৰ্বাহ কৰে। নগৰত শিক্ষানুষ্ঠান, উদ্যোগ, কল কাৰখানা, চৰকাৰী বেচৰকাৰী কাৰ্যালয় আদি থকাৰ বাবে নিয়োগৰ সুবিধা অধিক হয়। দি আছে ঘ নম্বৰ মোগল পলিচ। মোগল পলিচ হৈছে কিছুমান সৰু সৰু নগৰৰ সমষ্টি। একোখন মহানগৰ কেন্দ্ৰ কৰি তাৰ উপকণ্ঠ অঞ্চলত কিছুমান সৰু ডাঙৰ নগৰ লগ হৈ একোটা নগৰপুঞ্জ সৃষ্টি কৰে। এনেদৰে সৃষ্টি হোৱা নগৰপুঞ্জক মোগল পলিচ বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্ন আছে নগৰৰ সা সুবিধা আৰু সমস্যা সম্পৰ্কত দুখন তালিকা প্ৰস্তুত কৰা। তোমালোকে লিখিবা প্ৰথমত নগৰৰ সা সুবিধা, উত্তৰ নগৰৰ সা সুবিধা। ক নম্বৰ আছে নগৰত উচ্চ শিক্ষা তথা উন্নত স্বাস্থ্য সেৱাৰ সুবিধা আছে। খ নম্বৰ দিবা নগৰত যাতায়াত ব্যৱস্থা সুচল। গ নম্বৰ দিবা নগৰ অঞ্চলত আমোদ প্ৰমোদ সুবিধা বেছি। খ নম্বৰ নগৰত অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা অধিক হোৱা বাবে ব্যৱসায় বাণিজ্য সুবিধা বেছি। ছাত্ৰ ছাত্ৰীসকল প্ৰথমত নগৰৰ সুবিধা দিবা, তাৰপিছত নগৰৰ সমস্যা বুলি এখন তালিকা দিবা। তো নগৰৰ সমস্যা ক নম্বৰ দিবা নগৰত জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে মুকলি ঠাইৰ পৰিমাণ কমাত পৰিৱেশ প্ৰদূষিত হয়। খ নম্বৰ জনসংখ্যা বৃদ্ধি অনুসৰি নগৰত নলা নৰ্দমা সুপৰিকল্পিত হোৱাত নগৰত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। নগৰত বিশুদ্ধ পানীৰ যোগান সুলভ নহয় আৰু নগৰবাসীক সমস্যাত পেলায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত হ'ল। তোমালোকে আগৰ 1 নম্বৰ আৰু 2 নম্বৰ কুৱেশ্যন আনসাৰ যদি চোৱা নাই তেনেহ'লে আগৰ ভিডিঅ'টোত গৈ চাই ল'বা। মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক। তোমালোকক চোৱাৰ কাৰণে ধন্যবাদ।